আজিৰ এই ভিডিঅ'ৰ জৰিয়তে ই শ্ৰম বা লেবাৰ শ্ৰমিক কাৰ্ড বনালে আপুনি কি সুবিধা পাব গোটেইখিনি ডিটেইলছত জানিব পাৰিব। ইয়াৰে প্ৰথম সুবিধাটো হৈছে যে আপোনাৰ যদি এক্সিডেণ্টাল ডেথ বা দুৰ্ঘটনাজনিত যিকোনো কাৰণত যদি মৃত্যু হয় সেই সময়ত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা ওৱান টাইম 2 লাখ টকাৰ এটা আৰ্থিক সাহায্য পাব। এইটো হৈছে ইয়াৰে প্ৰথম সুবিধা। ইয়াৰে দ্বিতীয় সুবিধাটো হৈছে যিসকল হেণ্ডিকেপ পাৰ্চন আছে অৰ্থাৎ বিকলাংগ ব্যক্তি আছে সেইসকল ব্যক্তিয়ে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 1 লাখ টকাৰ এটা আৰ্থিক সাহায্য পাব। ইয়াতে বিকলাংগ বুলি ক'লে হাত ভৰি ভাঙি যোৱা, মেণ্টেল ডিছেবিলিটি, ব্লাইণ্ডনেছ ইত্যাদি ধৰণৰ যিমান প্ৰকাৰৰ বিকলাংগৰ প্ৰকাৰ আছে গোটেইখিনি বিকলাংগ ব্যক্তিয়ে 1 লাখ টকাৰ এটা আৰ্থিক সাহায্য পাব। ইয়াৰে তৃতীয় সুবিধাটো হৈছে যে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত যিখিনি ছ'চিয়েল ছিকিউৰিটি স্কিম আছে সেইখিনিৰ আপুনি বেনিফিট ল'ব পাৰিব। ইয়াতে ছ'চিয়েল ছিকিউৰিটি স্কিম বুলি ক'লে ডিছেবিলিটি পেঞ্চন স্কিম, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এইবিলাক হৈছে একোটা ছ'চিয়েল ছিকিউৰিটি স্কিম। ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত এইখিনিৰ আপুনি সুবিধা ল'ব পাৰিব। ইন ফিউচাৰ যদি নতুনকৈ ছ'চিয়েল ছিকিউৰিটি স্কিম আহে এইখিনিৰ আপুনি সুবিধা ল'ব পাৰিব। বাট ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা হৈছে ছ'চিয়েল ছিকিউৰিটি স্কিমৰ সুবিধা ল'বলৈ আপোনাক প্ৰতি বছৰে 12 টকাৰ এটা প্ৰিমিয়াম দিব লাগিব। কিন্তু প্ৰথম বছৰৰ যিটো প্ৰিমিয়াম থাকিব এইটো চৰকাৰৰ ফালৰ পৰা দিব। তো এইখিনি আছিল ই শ্ৰম বা লেবাৰ শ্ৰমিক কাৰ্ডৰ মেইন যিখিনি বেনিফিট আছিল মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ইয়াৰ বাহিৰেও যদি বুজি পোৱাত আপোনাৰ কিবা প্ৰব্লেম হয় নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আগলৈ কি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।